हेलो एवरीवन मोर एटा मिनी ब्लग आपनाक स्वागतम जनाइছো আজি राति खाना बनाब टाइम हो गल আজি बोले हाजबेंडे এখন सब्जी बनाय एया दालिर बरा বুলি কয় এটো কিনিব পায় পেকেট তো তেখেতে লৈ আহিছে এটো প্ৰথমতে ফ্ৰাই কৰি লৈছে দালি বৰাখিনি তাৰপিছত পিয়াজ জলকীয়া তেজপাত দিছে ইয়াতে আদা নহৰু পেষ্ট অলপমান দিব আৰু এফালে সৰু সৰুকে আলু বেগেনা আৰু মূলা কাটি লৈছে এখিনি ঢালি দিছে আৰু কেঁচা পিয়াজো অলপমান ওপৰত দি দিছে তাৰপিছত নিমখ হালধি দি দিব আৰু বিলাহী দুটা দি দিছে সৰু সৰুকে কাটি তো आज এটা নতুন ডিশ বনাই আছে তেখেতে আৰু এয়া কষ্টুৰি মিঠিও অলপমান দি দিছে বিলা বেগেনা আৰু আলুৰ সবজি খাই পাইছিলো কিন্তু এটো এনে ধৰণে দালিৰ বৰাৰে এনেদৰে বনাই কিটো খাই পোৱা নাই আজি তেখেতে এটা বনাই আছে আপোনালোকে এনেদৰে কিটা বনাই চাব আলাসন অলপমান ধনিয়াও দি দিছে কাটি কেনে আৰু এয়া বৰাখিনিও ঢালি দিছে এয়া হৈ গল সবজিখিনি আৰু আমি খালো বহুত ভাল লাগিছে আপোনালোকে কিটা এনেদৰে বনাই খাই চাব আজিলৈ আহিছো বাই বাই